বন্ধু বান্ধৱীসকল নমস্কাৰ জনাইছোঁ আপোনালোক সকলোকে পুনৰবাৰ। কাষত যে দেখিছে এইজনী মোৰ ভাগিনী, গুৱাহাটীৰ পৰাই নলবাৰীত আহিছে নাম দিহানাম প্ৰতিযোগিতা দিব। আৰু সিহঁতৰ দলটোৰ নাম হ'ল দেৱলক্ষ্মী দল। স্পেচিয়েলি সিহঁতৰ দলটো মাৰিলোঁ কিয়, তাই যে বৰ্তমান ইয়াত নাম প্ৰতিযোগিতা কৰিব আহিছে নহয়, তাইৰ আচলতে এইখিনি সময়ত দেউতাক শয্যাগত। যদিও তাইৰ নামৰ প্ৰতি থকা ধাউতিটোৰ কাৰণে তাই ওলাই আহিছে দলটোৰ লগত। মই ভাবিলোঁ সেইকাৰণে তাইৰ গোটেই নামটো এবাৰ দি দিওঁ সিহঁতৰ দলৰ, আৰু লগতে আপোনালোককো শুনাই দিওঁ। আৰু শুনিবৰ কাৰণেও কিন্তু বিৰাট ভাল হৈছে সিহঁতৰ নামটো, গতিকে এবাৰ আপোনালোকে শুনি লওকচোন কেনে হৈছে আৰু কমেণ্ট কৰি জনাব নিশ্চয়।
বাৰু আজিলৈ আহোঁ। পিছে আপোনালোকে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা হৈছে, মানে নামটো কেনেকুৱা হৈছে দলটোৰ। আৰু লগতে ভিডিঅ'টো যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰো কৰি দিব। ব্লগিং হিচাপত কৰা নাই বাৰু আজি, অকল এটা নাম দলক অকণমান উৎসাহ দিছোঁ। মই আশা কৰোঁ আপোনালোকেও যাতে তেওঁলোকক উৎসাহ যোগায়, কাৰণ বহুত মানে সংগ্ৰাম নেওচি পিনে আচলতে এওঁলোকে ওলাই আহে ঘৰখনৰ পৰাই। মই ভাবোঁ এওঁলোকে অকণমান উৎসাহ পোৱাটো প্ৰয়োজন, আৰু আমি পাৰিলে উৎসাহ দিব লাগে এওঁলোকক, হয়নে? আজিলৈ আহোঁ বাৰু, বাই বাই।